Hello, welcome back to my channel. এদিনত দুটা ব্লগ দিছো, এটা সৰু ব্লগ এটো। এইখন পাৰ্কত আহিছো, আগবেলা আহিছিলো বন্ধ, ঘূৰি গলো। আকৌ এতিয়া আহিছো, এয়া মা, এয়া জান, এয়া হিৰো, এফালে গোটেই মানুহ একদম পুৰা ভিৰ। মই বেক কেমেৰা দি দেখুৱাই। এইখন হৈছে পাৰ্কখন, এই চাওক। আহা ক'ৰবাত বহিম। বহুত মানুহ এখন পাৰ্কত। ইভিনিং ৱাকৰ কাৰণে বেছিভাগ আহে নেকি, খেলিবৰ কাৰণে আহে বাচ্চাবিলাক। ব'লা। এইবিলাক ডাঙৰ ডাঙৰ অট্টালিকা চাওক, ইমান ধুনীয়া। এইবোৰ চাওক, সেয়া। আৰু এইফালে এইয়া চাৰিওফালে এই খালো কেনেকৈ চিঞৰিছে। No, we can sit all together, but my daughter and 2 kids are coming. Your family is yes, but you can sit all together. No problem. Sit, sit. এই যেনি আমাৰ টিকলি, সেয়া। ভূমি, হে হে ক'ৰ ছোৱালী? মনে ফালে গাত আছে। বা এই হাৰ্ট এটেক দিয়ে দেই, হাঁহি কগৰীজনী। ব'লা আমি খেলিম, আহা আহা আমি খেলিম। ভূমি কাম। এয়া মা তাত বহি আছে, সেয়া। আৰু আমি ইয়াত, পুতলা ইয়াত, এটা পুতলা তাত, এইজনী জান, এইটো পুতলা। এইজনী কচুগুটি, এইজনী বেয়া বেয়া জেগাবোৰত তাই এই গাত থকা এইটোত তাই সোমাবলৈ লাগে। এইজনী হেয়াৰ বেণ্ডডাল কি হ'ল, ভৰালা? এইটো এডাল পাৰ হ'ল, এয়া হেয়াৰ বেণ্ডডাল পেলালে, ক'ৰবাত হেৰালে। আহিছে কোনটো আহিছে? তাই কৈছে হাই, ইউ কল মি, অ'কে? বাপৰে, তাই এনেকৈ কৈছে। এই অকলে অকলে কৈছিলে যে, তো আহিছিলে চাইছে। কাম 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 ভূমি। এই লগত এতিয়া কি বহিম আৰু মেডাম? এটা বস্তু দেখুৱাম হা আপোনালোকক। ইয়াত চাওক, ইমান ডাঙৰ পাৰ্ক। এইটো দেখিছে, এইটো মোবাইল এনেকৈ থৈ পেলাই এখন গুচি যায়। তথাপিও আহি পেলাই আকৌ ইয়াতে পায়হি। ওচৰৰ পৰাহে দেখুৱাওঁ নেকি। এয়া দেখিছে, সেইটো মোবাইল চাওক। বেছিকৈ নেদেখুৱাওঁ, মোকে ধৰি কোবাব। এয়া পিলিকা পিলিকি টিলিকা টিলিকি আমাৰ। মই নিজেই উঠাইছোঁ আৰু নিজে। দেখিছা তিনিচুকীয়া সেইবোৰ বিক্ৰী হৈ আছে, মানুহে কিনি লৈছে। সেইখিনি একদম নতুন নতুন, সেয়া কিনা নাই, ভাড়াত লৈ চলাই। এক চক্কৰ দুজনী মানুহে জানো, সেয়া ৰেণ্টত লয়। 3 চক্কৰ মাৰিব, 10 চক্কৰ মাৰিছে কিন্তু হয়। এইফালেদি গৈ শিকিছেও, এইফালেদি ঘূৰি আহিছে।
হৈছে হ'বলা দেই, দুজনী মানুহে দেখি আছোঁ। দৌৰা দৌৰি এয়া দৌৰা দৌৰি পৰিলে এয়া দৌৰা দৌৰি। এতিয়া যাওঁ আৰু আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু এয়া এতিয়া আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। শ্বৰ্ট ব্লগ আছিলে। কোনোবা দিনা দিনত আহিম, দিনত বন্ধ থাকে মানে অকণ পোহৰত আহিম, তেতিয়া ধৰক দেখিব ভালকৈ। এয়া এৰিছোঁ আজিলৈ। ভাল পালে লাইক কমেণ্ট কৰিব। আকৌ এটা নতুন ব্লগ লৈ আহিব আৰু পিছত।